নাই নালাগে যা। এফালে আহক। অথনিৰ পৰা ইয়াত কি অহা যোৱা কৰি আছে? এই চাৰ্ট এটা উঠাম বুলি ভাবিছিলো, কিন্তু নুঠাও। কিয়? ছাৰ, পুলিচৰ গাত বস্ত্ৰ, ভগৱানৰ সাও আছে। কি বস্ত্ৰত ভগৱানৰ সাও আছে? পুলিচে ইউনিফৰ্মৰ বাহিৰে বেলেগ কাপোৰ পিন্ধিব পাৰো জানো? সেয়া ভগৱানৰে সাও নহল জানো? এই কিনকহে প্ৰগ্ৰেম কৰি ইমান সোপা টকা পাইছে দেখোন। পোৱাত পাইছো বাৰু। হেৰি নহয়, টকা 1000 দিব পাৰিব নেকি? 500 টকা দুটা দিলে হ'ব? হ'ব। বৰ কষ্টৰ পইচা ছাৰ, ৰাতি টোপনি ক্ষতি কৰি কৰি ঘটিছো। তেজ আছে মোৰ। মই দিবলৈ ভাল পাওঁ, কিন্তু খুজিবলৈ টান পাওঁ। সময়ত ঘূৰাই দিলে ভাল লাগে আৰু মোৰ। মই তাৰমানে ঘূৰাই নিদিম। নাই, আপোনাক কোৱা নাই, মানে কিছুমান মানুহ পাইছো, মানে কথাটো ক'লো। এই খাটনিয়াৰ মোহন ক'ত আছে গম পাই নেকি? কিয়? তাকতো আপুনি প্ৰগ্ৰেমৰ পইচা কেইটা নিদিলে। দিম। এইকেইটাকে দি আহো আৰু। এইটো বেয়া কাম কৰিলে কিন্তু। মই এইবিলাক তেজ আছে মোৰ। ছাৰ, ডিউটিয়ে নকৰো যা। কি হ'ল ঐ? আজি এটা কথা গম পাই গৈছো, পৃথিৱীত অকল বেইমান ভগৱানেই নাছে, বহুত ভাল ভগৱানো আছে। বেইমান ভগৱানটো আকৌ কি? সেইটো আগষ্ট মাহতহে গম পাইছে ছাৰ। আজি যে আপুনি মোক বিহু চুপ পইচা উলিয়াই দিছে, আপুনিয়ে মোৰ কাৰণে ভগৱান আছে। বেইমান ভগৱান? অলপ ভাল ভগৱান আছে। পইচা এইটো ৰাখি থওকচোন। কিয়? পইচা দিয়াৰ কাৰণে 32 এটা দিছে, ৰাখি থওকচোন। কি হ'ল তোৰ? ইনজয় কৰক। পাগল। পাঁচশ, দুটা 500। মোৰ বস্তু তেনেকে বেলেগে চুলে ভাল নাপাওঁ। এইটো মোৰ দৰমহা পইচা দিয়ে কিনি দিয়া নহয় জানো? কি ক'লা? একো নাই। হেল্ল', চুত চোৱা, ময়ো পইচা দিয়ে ফোন কিনি দিলো, এতিয়া মোকে চুবলৈ নিদিয়ে। কিন্তু কোনে ফোন কৰিলে? মোৰ হাতৰ পৰা থাপ মাৰি লৈ গুচি গ'ল যে। টাও 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 টাও। কি কৈছ? আজিয়ে দিব? চাচোন, আমি গমেই নেপাওঁ। আচলতে কানেকচনবোৰ যে নাইকিয়া হ'ল। তই চিন্তা কৰিব নেলাগে অ', ভাল হ'ব। খবৰটো দিবি আকৌ। ঠিক আছে দে, ৰাখ বাৰু। কি হ'ল? স্বভাৱটো নগল মানে ন? কোনে কি কথা পাতে শুনি থাকিবলৈ। কি ক'লা তুমি? কি ক'লো? ক'ৰ কমিটিৰ ফোন? কি ক'ৰ কমিটি ফোন? এই যে ফোন কৰি আছা তুমি, দৌৰা মোক চেলেঞ্জ কৰিছা। লাভ নাই অ' মণি, মোক চেলেঞ্জ কৰি। তুমি প্ৰগ্ৰেম কৰাই মই কেনচেল কৰাই দিম। তুমি ষ্টেজৰ পৰা নামিবা, ঘৰত আহি মই পুতনাবত ভাওনা পাতি আছো। আপুনি পাগল হ'ল হা? মই এয়া কমিটিৰ লগত কথা পাতিছো। তেতিয়াহ'লে কাৰ লগত পাতিছা? মাহী জীয়েকৰ লগত। আমাৰ ৰঞ্জু। তাৰ পুতেকে হায়াৰ ছেকেণ্ডেৰী দিয়া নাই জানো? আজি ৰিজাল্ট দিব। মই দেখোন বৰ্ডৰ মানুহটোৱে গমেই নাপাওঁ। আপুনি আকৌ শিক্ষামন্ত্ৰী যে চব কথা গম পাবলে। মুখখন কোনোবা দিনা মই বস্তা চিলা বেজি দিছিলা। আজি ৰিজাল্ট দিব? আজি? তে হানটো দেখোন আজিয়ে পুৰাব পাৰি। আও হৰি, আও ৰাম। অ' বিউটি, ক'ত পালি? এচাই দিছে, বিহু চুৰ পইচা। এছাৰী ছাৰৰ লগত শ্ব' কৰিছিলি? আপোনাৰ লগত কৈছো, কিন্তু আপুনি মোক বহুত বেমানী কৰিছে অ' ছাৰ। হয় নেকি? ছাৰ, আচাই মোক ভগৱান হৈ পেলাই পইচাখিনি উলিয়াই দিছে। আজি মই গম পাইছো বেইমান কোন আছে, ভগৱান কোন আছে। তই গম পালি? আমি আকৌ গম পাবলৈ আগষ্ট মাহলৈ ৰৈ আছো। আগষ্ট মাহতহে গম পাবি। বেইমান ভগৱান, চাব লাগে। চাম ছাৰ, বহুত টকা খৰচ কৰি চাম। কিন্তু তই যে ইয়াত লেকচাৰ মাৰি আছ। দিয়া নাছিলি? মই পৰীক্ষা দিছো। তাত ঠাচকে মাৰিম। নিজে পৰীক্ষাও দিলি, পাহৰিলি। অকনো টেনচন নাই ন? কি চিন্তাত থাক? অলপ পাছত হ'বই দে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ধেমালি নহয়তো। আৰু তই কিটো কষ্টত পৰীক্ষা দিছ আমিহে দেখিছো। অ' ছাৰ, মই পাছ কৰিম নে বাৰু? মোৰ মতেতো ৰিজাল্ট ফাটাফাটি হ'ব লাগে। ফেইলহে কৰিব লাগে। কিয় ছাৰ? তহঁতৰ নিচিনা চোকা এইষাৰ আকৌ আপুনি কি ক'লে ছাৰ? দেখিছো আমি। মই অসমতে আছো আৰু অসমখনৰ কথা চিন্তা কৰি মই চাহে বেছি যাম ছাৰ। বাৰু পাছ কৰিলে পাছ কৰিছো, ফেইল কৰিলে মোক কি হ'ব ছাৰ?